মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি 11.1 অৰ্থাৎ এক্সাৰসাইজ 11.1 বা অনুশীলনী 11.1 কুৱেশ্যন নং 2 কৰিম আৰু কুৱেশ্যন নং 2 আছে চোৱা 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ বাহুৰ এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত ইয়াৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 2/3 গুণ হয়। এতিয়া প্ৰথমতে আমি এটা ত্ৰিভুজ আঁকিব লাগিব। ত্ৰিভুজৰ বাহুবিলাকৰ দৈৰ্ঘ্য দিয়া আছে। এটা দিয়া আছে 4 সেন্টিমিটাৰ আৰু এটা দিয়া আছে 5 সেন্টিমিটাৰ আৰু এটা দিয়া আছে 6 সেন্টিমিটাৰ। প্ৰথমতে এটা 4 সেন্টিমিটাৰ ৰেখাখণ্ড মই এটা আঁকি লৈছো ইয়াতে। তাৰ পিছত 5 সেন্টিমিটাৰ, তাৰ পিছত 6 সেন্টিমিটাৰ ৰেখাখণ্ড এটা মই আঁকি লৈছো প্ৰথমতে সুবিধাৰ কাৰণে। এতিয়া চোৱা মই প্ৰথমতে কি কৰিম, মই ইয়াতে 6 সেন্টিমিটাৰ, ঠিক আছে 6 সেন্টিমিটাৰ মই এটা ৰেখাখণ্ড লৈ লম। প্ৰথমতে কি কৰিম, মই 6 সেন্টিমিটাৰ এটা ৰেখাখণ্ড লৈ লম, ঠিক আছে আৰু ইয়াৰ দৈৰ্ঘ্য হ'ব 6 সেন্টিমিটাৰ। দিলেও দিব পাৰা, নিদিলেও অসুবিধা নাই। তাৰ পিছত কি কৰিম, এটা ত্ৰিভুজ বনাব লাগে হয়নে? সেইকাৰণে মই কি কৰিম, প্ৰথমতে ইয়াৰ পৰা জুখি লৈ 6 সেন্টিমিটাৰটো আঁকি দিলো। গতিকে মই ইয়াত নাম এটা দি দিম, যিকোনো নাম দি দিবা, BC। 6 সেন্টিমিটাৰ এটা ৰেখাখণ্ড আঁকিছো বা অংকন কৰিছো আৰু ইয়াৰ নামটো দি দিছো BC। এতিয়া এই BC বাহুৰ ওপৰত আৰু দুটা ৰেখাখণ্ড এনেকৈ ৰাখিম যাতে ই এটা ত্ৰিভুজ গঠন কৰে। চোৱা প্ৰথমতে মই কি কৰিম, এই 6 সেন্টিমিটাৰটো হৈ গ'ল, এইটো আৰু নালাগে আমাক। 6 সেন্টিমিটাৰটো হৈ গ'ল। তাৰ পাছত কি কৰিম, 5 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ মই ইয়াতে জুখি ল'ম, ঠিক আছে মই ইয়াতে এনেকৈ জুখি ল'ম। জুখি লৈ কি কৰিম, B বিন্দুত কেন্দ্ৰ কৰি, ঠিক আছে জুখি লৈ B বিন্দুত কেন্দ্ৰ কৰি মই এটা ইয়াতে বৃত্তচাপ অংকন কৰিম। তাৰ পিছত 4 সেন্টিমিটাৰ জুখি লৈ আৰু এটা বাহু বনাব লাগে 4 সেন্টিমিটাৰ, ঠিক আছে সেইকাৰণে কি কৰিম, 4 সেন্টিমিটাৰ জুখি লৈ C বিন্দুত কেন্দ্ৰ কৰি মই এটা বৃত্তচাপ এনেকৈ অংকন কৰিম। তাৰ পাছত যিটো বিন্দুত কটাকটি কৰিছে ইয়াৰ নামটো দি দিম A, ঠিক আছে। এতিয়া মই কি কৰিম, এই কটাকটি কৰা বিন্দুটো মই সংযোগ কৰি দিম। এই কটাকটি কৰা বিন্দুটো সংযোগ কৰি দিম, ঠিক আছে কটাকটি কৰা বিন্দুটো প্ৰথমতে B লগত সংযোগ কৰি দিম। তাৰ পিছত কি কৰিম, C লগত সংযোগ কৰি দিম আৰু সংযোগ কৰি দিয়াৰ লগে লগে আমি এটা ত্ৰিভুজ পাই যাম। এতিয়া কি কৰিব লাগে, এই ত্ৰিভুজটোৰ সদৃশকৈ আৰু এটা ত্ৰিভুজ আঁকিব লাগে যাৰ বাহুবোৰ 2/3 গুণ হয়, অৰ্থাৎ আমাৰ স্কেল ফেক্টৰটো দিয়া আছে 2/3, ঠিক আছে। ইয়াৰ সদৃশকৈ আৰু এটা ত্ৰিভুজ আঁকিবৰ কাৰণে আমি এইটো উদাহৰণ 1 লগত ডাইৰেক্টলি মিল আছে, গতিকে উদাহৰণ 1 সৈতে একেই হয়, গতিকে মই উদাহৰণ 1 নিচিনাই কৰি দিম। প্ৰথমতে কি কৰিব লাগিব, ইয়াৰ লগত মই এটা সূক্ষ্ম কোণ কৰাকৈ, ঠিক আছে অৰ্থাৎ যিকোনো বাহুৰ লগত সূক্ষ্ম কোণ কৰাকৈ এটা ৰেখাখণ্ড অংকন কৰিব লাগে। ইয়াত মই BC লগত সূক্ষ্ম কোণ কৰাকৈ এটা ৰেখাখণ্ড অংকন কৰিম, কিয় BC লগত কৰিলে আমাৰ সুবিধা হয়। গতিকে সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীতকৈ সৰু, এনেকৈ ধৰিলে 90 ডিগ্ৰী হৈ যাব। গতিকে অলপ যদি বেকা কৰি দিওঁ তেতিয়াহ'লে কি হৈ যাব, সূক্ষ্ম কোণ, ঠিক আছে মই সূক্ষ্ম কোণ কৰাকৈ এডাল ৰেখাখণ্ড ইয়াত অংকন কৰি লৈ লৈছোঁ। তাৰপিছত কি কৰিম, এই ৰেখাখণ্ডটোক কেইটা ভাগত ভাগ কৰিম, আগৰ নিচিনা যদি আগৰ ফালে চাওঁ অলপ, এই ৰেখাখণ্ডক ওপৰত আছে 2 তলত আছে 3, গতিকে কোনটো ডাঙৰ, 3 ডাঙৰ। গতিকে এই ৰেখাখণ্ডটোক মই কেইটা ভাগত ভগাই দিম, 3টা ভাগত ভগাই দিম আৰু কিহৰ সহায়ত ভগাম, কম্পাছৰ সহায়ত, ঠিক আছে। প্ৰথমতে কি কৰিম, B বিন্দুত কেন্দ্ৰ কৰি মই প্ৰথমতে এনেকৈ এটা বৃত্তচাপ অংকন কৰি দিম। এটা ভাগ পাই গ'লো আমি। নেক্সট এই বৃত্তচাপটোত অৰ্থাৎ য'ত কাটিছে সেই বিন্দুটোক কেন্দ্ৰ কৰি মই আৰু এটা বৃত্তচাপ এনেকৈ টানি দিম, সমান ৰাখি দৈৰ্ঘ্য সমান ৰাখি, দুটা পাই গ'লো। আৰু এটা বৃত্তচাপ এনেকৈ টানি দিম, আমি 3টা ভাগ পাই গ'লো। তাৰ পাছত লগে লগে কি কৰিম, লগে লগে ইয়াৰ নাম দি দিম B1 B2 B3, ঠিক আছে। এতিয়া চোৱা, এতিয়া কি কৰিম, এতিয়া মই এই হৰটো চাম, হৰত কিমান আছে, হৰত কি আছে 3 আছে, গতিকে এই B3 লগত এই C বিন্দুটো সংযোগ কৰি
এতিয়া সি বিন্দুটো ইয়াৰ যিকোনো এটা বিন্দুৰ লগত সংযোগ কৰিব লাগিব সেই কাৰণে আমি কি কৰিম এই স্কেল ফেক্টৰটোৰ হৰটো চাম অৰ্থাৎ তলৰটো চাম তলত কিমান আছে 3 গতিকে মই কি কৰিম লগে লগে B3 ৰ লগত সংযোগ কৰি দিম ঠিক আছে গতিকে সি বিন্দুটো ক'ত সংযোগ কৰিম B3 ৰ লগত সংযোগ কৰি দিম সংযোগ কৰি দিয়াৰ পিছত মই আৰু এডাল ইয়াৰ সমান্তৰালকৈ আৰু এডাল ৰেখাখণ্ড অঙ্কন কৰি এই B3C ৰ সমান্তৰালকৈ সোয়া B3C ৰ সমান্তৰালকৈ আৰু এডাল ৰেখাখণ্ড অঙ্কন কৰি আৰু এটো কোত অঙ্কন কৰি এই লবটোত ঠিক আছে লব বিন্দুটো অৰ্থাৎ লব কিমান আছে 2 গতিকে এই B2 বিন্দুত মই আৰু এডাল ৰেখাখণ্ড অঙ্কন কৰি যিটো B3C ৰ অৰ্থাৎ এই ৰেখাডালৰ সমান্তৰাল হ'ব ঠিক আছে এই সমান্তৰাল ৰেখা কেনেকৈ অঙ্কন কৰিব লাগে তোমালোকে নিশ্চয় জানা প্ৰথমতে কি কৰিব লাগে এই B3C বিন্দুত কেন্দ্ৰ কৰি এনেকৈ এডাল মই বৃত্তচাপ অঙ্কন কৰি দিম ঠিক আছে যেহেতু B2 বিন্দুত কৰিব লাগে গতিকে B2 বিন্দুত মই আৰু এডাল বৃত্তচাপ এনেকৈ অঙ্কন কৰি দিম তাৰ পাছত কি কৰিম এই কম্পাসৰ সহায়ত এইখিনি অৰ্থাৎ এই কোণটোৰ মাজত কিমান ডিসটেন্স আছে অৰ্থাৎ কোণটো মই জুখি লম ঠিক আছে এই কোণটো জুখি লৈ এই B2 বিন্দুত কেন্দ্ৰ কৰি যেটো বৃত্তচাপ অঙ্কন কৰিছিলো সেই বৃত্তচাপটোৱে যেটো বিন্দুত কটাকটি কৰিছে অৰ্থাৎ এই ৰেখাডালৰ এই ৰশ্মিডালৰ এটো আছিল BX ৰশ্মি এই ৰশ্মিডালৰ যেটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোত কেন্দ্ৰ কৰি অৰ্থাৎ এই বিন্দুটোত কেন্দ্ৰ কৰি মই কি কৰিম এনেকৈ এডাল বৃত্তচাপ অঙ্কন কৰি দিম আৰু অঙ্কন কৰি দিয়াৰ লগে লগে ধৰিলোৱা যিকোনো এটা বিন্দুত কটাকটি কৰিছে এতিয়া কটাকটি কৰা বিন্দুটো মই সংযোগ কৰি দিম তেছোৱা মই স্কেলাৰে সংযোগ কৰি দিম স্কেলাৰে সংযোগ কৰি দিয়াৰ লগে লগে স্কেলাৰে এনেকৈ সংযোগ কৰি দিম স্কেলাৰে সংযোগ কৰি দিয়াৰ লগে লগে মই এটা বিন্দু পালো যাৰ নাম দিম C ডেশ ঠিক আছে যাৰ নাম দি দিম C ডেশ ঠিক আছে এতিয়া C ডেশ বিন্দুটো পোৱাৰ লগে লগে মই কি কৰিম C ডেশ বিন্দুত আৰু এটা ৰেখাখণ্ড অঙ্কন কৰিম এই C ডেশ বিন্দুত বা বিন্দুৰ মাজেৰে আৰু এটা ৰেখাখণ্ড অঙ্কন কৰিম যিডাল ৰেখাখণ্ড AC ৰ সমান্তৰাল হ'ব ঠিক আছে এতিয়া ৰেখাখণ্ড সমান্তৰাল ৰেখাখণ্ড কেনেকৈ অঙ্কন কৰিব লাগে তোমালোকে নিশ্চয় জানা গতিকে প্ৰথমতে কি কৰিম এই বিন্দুটোত কেন্দ্ৰ কৰিম C বিন্দুত কেন্দ্ৰ কৰিম এনেকৈ এটা বৃত্তচাপ অঙ্কন কৰি দিম যেহেতু AC ৰ সমান্তৰাল ৰেখা অঙ্কন কৰিব লাগে তাৰ পাছত কোত আঁকিব লাগে অঙ্কন কৰিব লাগে C ডেশ বিন্দু গতিকে C ডেশ বিন্দুত কেন্দ্ৰ কৰি মই আৰু এডাল বৃত্তচাপ অঙ্কন কৰি দিম ঠিক আছে অঙ্কন কৰি দি তাৰ পাছত এইখিনিৰ মাজৰ দূৰত্ব জুখি লম ঠিক আছে এইখিনিৰ মাজৰ দূৰত্ব জুখি লৈ এই কটাকটি কৰা বিন্দুটোত অৰ্থাৎ এই বৃত্তচাপটোৱে কটাকটি কৰা বিন্দুটোত কেন্দ্ৰ কৰি মই কি কৰিম এনেকৈ এডাল বৃত্তচাপ অঙ্কন কৰি দিম যেটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোৰ মাজেৰে C ডেশ বিন্দুৰ পৰা মই এটা ৰেখাখণ্ড অঙ্কন কৰি দিম ঠিক আছে এতিয়া এই C ডেশ বিন্দুৰ পৰা কটাকটি কৰা বিন্দুৰ মাজেৰে মই এনেকৈ এডাল ৰেখাখণ্ড অঙ্কন কৰি দিম যিডাল ৰেখাখণ্ড AC ৰ সমান্তৰাল হ'ব আৰু ইয়াৰ নামেই হ'ব A ডেশ ঠিক আছে অৰ্থাৎ আমি এটা ত্ৰিভুজ পাই গলো এতিয়া A ডেশ B C ডেশ আৰু এইটো আছিল আমাৰ আঁকিবলগীয়া ত্ৰিভুজটো আমাক দিয়া আছিল ত্ৰিভুজ ABC আৰু আমি অঙ্কন কৰিছো A ডেশ B C ডেশ এতিয়া মই অঙ্কন পৰ্যায়বোৰ লিখি যাম আৰু লগে লগে তোমালোকক এই বস্তুখিনি মই বুজাই যাম এতিয়া চোৱা মই তোমালোকৰ কাৰণে এই বস্তুখিনি লিখি দিছো একদম যেনেকৈ অঙ্কন কৰিছিলো বস্তুকেইটা এই ত্ৰিভুজটো যেনেকৈ অঙ্কন কৰিছো প্ৰথমতে এই সৰু ত্ৰিভুজটো অৰ্থাৎ সৰু ত্ৰিভুজটো নহয় এই প্ৰদত্ত ত্ৰিভুজটো কেনেকৈ অঙ্কন কৰিছো এই তলৰখিনি নহয় এইখিনি ক্লোজ এই ওপৰত ডাঙৰ ত্ৰিভুজটো অৰ্থাৎ ABC ত্ৰিভুজটো প্ৰথমতে অঙ্কন কৰিছিলো ন এই ABC ত্ৰিভুজটো কেনেকৈ অঙ্কন কৰিছো সেই কথাখিনি মই ইয়াতে লিখিছো চোৱা প্ৰথমতে নাম্বাৰ 1 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ BC এডাল ৰেখাখণ্ড লোৱা হ'ল এই BC ৰেখাখণ্ডটো কিমান লৈছিলো 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ঠিক আছে 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ BC এডাল ৰেখাখণ্ড লোৱা হ'ল নাম্বাৰ 2 পইণ্টত লিখিছো
5 সেন্টিমিটাৰ বেহাৰ্ডলৈ 5 সেন্টিমিটাৰ বেহাৰ্ডলৈ অৰ্থাৎ এই বেহাৰ্ডটোলৈ 5 সেন্টিমিটাৰ বেহাৰ্ডলৈ মই দেখুৱাই দিছো 5 সেন্টিমিটাৰ বেহাৰ্ডলৈ এটো আছিল 5 সেন্টিমিটাৰ ঠিক আছে 5 সেন্টিমিটাৰ বেহাৰ্ডলৈ কি কৰিছিলো বি বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ অঙ্কন কৰিছিলো হেকিনিকে লিখিছো 5 সেন্টিমিটাৰ বেহাৰ্ডলৈ বি বিন্দু কেন্দ্ৰ কৰি এটা বৃত্তচাপ অঙ্কন কৰা হ'ল নেক্সট কি কৰিছো 3 নম্বৰ লিখিছো নেক্সট বাহুটো আছিল আমাৰ 4 সেন্টিমিটাৰ এই 4 সেন্টিমিটাৰ বেহাৰ্ডলৈ ঠিক আছে এই 4 সেন্টিমিটাৰ বেহাৰ্ডলৈ কি কৰিছিলো 4 সেন্টিমিটাৰ বেহাৰ্ডলৈ সি বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিছো সেই কথাখিনি এটা লিখিছো চোৱা 4 সেন্টিমিটাৰ বেহাৰ্ডলৈ সি বিন্দুত কেন্দ্ৰ কৰি আৰু এটা বৃত্তচাপ অঙ্কন কৰা হ'ল যিয়ে পূৰ্বৱৰ্তী অৰ্থাৎ আগৰ বৃত্তচাপটোক পূৰ্বৱৰ্তী বা আগৰ বৃত্তচাপটোক এ বিন্দুত ছেট কৰিছে বা তোমালোকে লিখিব পাৰা কটাকটি কৰিছে ঠিক আছে তাৰ পিছত নেক্সট পইণ্টটো লিখিছো 4 এ বি আৰু এ সি সংযোগ কৰা তাৰ পিছত কি কৰিছো এ বিন্দুত কটাকটি কৰিছিলে এ বি আৰু এ সি সংযোগ কৰি দিছো ঠিক আছে এ বি আৰু এ সি সংযোগ কৰা প্ৰদত্ত ত্ৰিভুজটো পোৱা গ'ল প্ৰদত্ত ত্ৰিভুজ মানে প্ৰশ্নত যেটো ত্ৰিভুজ প্ৰথমতে দিয়া আছে এ বি আৰু এ সি সংযোগ কৰা প্ৰদত্ত ত্ৰিভুজটো পোৱা গ'ল এতিয়া নেক্সট বাকি কেটা পইণ্টত মই লিখিম এই এ ডেশ বি সি ডেশ ত্ৰিভুজটো আমি কেনেকৈ পালো সেই কথাখিনি বাকি নেক্সট 5 6 বাকি পইণ্ট কেটাত লিখিম গতিকে তোমালোকে এইখিনিকে লিখি লোৱা বাকিখিনি মই লিখি যাম মই অলপ বুজিব লাগিব সেই কাৰণে এইখিনি লিখি লোৱা আগৰখন যদি লিখি লৈছে এতিয়া পইণ্ট 5 টো চোৱা আগতে 4.4 লৈকে লিখা আছিল এতিয়া পইণ্ট 5 টো চোৱা পইণ্ট 5 ত কি লিখিছো এই ত্ৰিভুজ পইণ্ট 4 লৈকে এই ত্ৰিভুজটো ওপৰৰ ত্ৰিভুজটো অঙ্কন কৰা হৈছিল পইণ্ট 5 ত কি চোৱা BC ৰ সৈতে সূক্ষ্মকোণ কৰাকৈ BC ৰ সৈতে সূক্ষ্মকোণ কৰাকৈ BX ৰশ্মি অঙ্কন কৰা হ'ল উদাহৰণ 1 ৰ নিচিনা BC ৰ সৈতে সূক্ষ্মকোণ কৰাকৈ BX এডাল ৰশ্মি অঙ্কন কৰা হ'ল তাৰ পিছত কি কৰা হৈছে BX ৰ ওপৰত B1 B2 B3 বিন্দু কেইটা লোৱা হ'ল কেনেকৈ লোৱা হৈছিল এই হৰটো চোৱা হৈছিল হৰটো 3 আছিল হৰটো নহয় এই দুটাক চোৱা হৈছিল কোনটো ডাঙৰ হিমানটা বিন্দু লৈ লোৱা হৈছিল সমান দৈৰ্ঘ্যৰ ঠিক আছে এতিয়া এই বিন্দু কেইটা লোৱা হ'ল যাতে BB1 কেনেকৈ লৈছিল BB1 এইখিনিৰ পৰা এইখিনিৰ দূৰত্ব এইখিনিৰ পৰা এইখিনিৰ দূৰত্ব এইখিনিৰ পৰা এইখিনিৰ দূৰত্ব সমান আছিল গতিকে মই লৈছিল BB1 = B1 B2 = B2 B3 হয় ঠিক আছে নেক্সট পইণ্টটো চোৱা B3C সংযোগ কৰা হ'ল কিয় সংযোগ কৰিছিল B3C আমি চাইছিলো ইয়াত হৰটো কি আছে হৰ 3 আছে আগতে কোৱা হৈছিল কথাখিনি হৰ কি আছে 3 আছিল সেই কাৰণে B3 ৰ লগত C সংযোগ কৰা হৈছে ঠিক আছে এই কথাখিনিকে লিখিছো B3C সংযোগ কৰা হ'ল দাৰি 8 নম্বৰ পইণ্টত চোৱা B2 ৰ পৰা ঠিক আছে B2 ৰ পৰা B3C ৰ সমান্তৰালকৈ এই B2 বিন্দুটোৰ পৰা B3C ৰ সমান্তৰালকৈ এডাল ৰেখাখণ্ড সমান্তৰালকৈ B2C ডেশ অঙ্কন কৰা হ'ল আৰু কেনেকৈ সমান্তৰালকৈ আঁকিছিলো আগতে বুজোৱা আছে তোমালোকে চাই লবা ভিডিওখিনি ভালকে নেক্সট পইণ্ট আছে C ডেশৰ পৰা AC ৰ সমান্তৰালকৈ তাৰ পাছত এই B2C ডেশ অঙ্কন কৰাৰ লগে লগে আমি এটা বিন্দু পাইছিলো অৰ্থাৎ এই ৰেখাখণ্ডটোৰ সমান্তৰালকৈ আৰু এটা ৰেখাখণ্ড অঙ্কন কৰিছিলো তাৰ পাছত লগে লগে এটা বিন্দু ইয়াৰ নামকৰণ কৰিছিলো আমি C ডেশ বুলি তাৰ পাছত এই C ডেশ বিন্দুৰ পৰা AC ৰ সমান্তৰালকৈ আৰু এটা ৰেখাখণ্ড অঙ্কন কৰিছিলো তে এই কথাখিনিকে লিখিছো C ডেশৰ পৰা AC ৰ সমান্তৰালকৈ A ডেশ C ডেশ অঙ্কন কৰা হ'ল C ডেশৰ পৰা AC ৰ সমান্তৰালকৈ এই ৰেখাখণ্ডটোৰ সমান্তৰালকৈ A ডেশ C ডেশ অঙ্কন কৰা হ'ল তাৰ পাছত অঙ্কন কৰাৰ লগে লগে আমি আঁকিবলগীয়া বা অঙ্কন কৰিবলগীয়া বা নিৰ্ণয় কৰিবলগীয়া ত্ৰিভুজটো আমি পাই গৈছো সেই কাৰণে লিখি দিছো গতিকে ত্ৰিভুজ A ডেশ B C ডেশ হ'ল ত্ৰিভুজ A ডেশ B C ডেশ হ'ল আঁকিবলগীয়া ত্ৰিভুজ যাৰ বাহুৰ দৈৰ্ঘ্য ABC ৰ অনুৰূপ বাহুৰ 2/3 গুণ এইখিনি আছিলে আমাৰ অঙ্কন পৰ্যায় এতিয়া অঙ্কন পৰ্যায়ৰ পিছত আৰু এটা বস্তু তোমালোকৰ কিতাপত দিয়া আছে কিন্তু পৰীক্ষাত বিশেষকৈ নিদিয়ে যদি কেতিয়াবা দি দিয়ে সেই কাৰণে মই
এই বস্তুখিনি লিখাই দিম, অৰ্থাৎ সেই বস্তুটো যুক্তিযুক্ততা। মই যুক্তিযুক্ততাখিনি দি দিম। যদি পৰীক্ষাত দিয়ে তেতিয়াহ'লে তোমালোকে যুক্তিখিনি দি দিবা, যদি পৰীক্ষাত নিদিয়ে তেতিয়াহ'লে নালাগে। এতিয়া চোৱা, যদি প্ৰশ্নটো ডাইৰেক্ট এনেকৈ দি দিয়ে তেতিয়াহ'লে তোমালোকে যুক্তিযুক্ততাটো দি থৈ আহিবা, আৰু যদি ব্ৰেকেটত দি দিয়ে অংকন পৰ্যায়সমূহ লিখিবা, তেতিয়াহ'লে যুক্তি দিব নালাগে। গতিকে চোৱা, এইখিনি লিখি লোৱা, মই যুক্তিটো দি আছোঁ। মই যুক্তিটো দিব লাগিব। এই ত্ৰিভুজটো, এই ভিতৰৰ ত্ৰিভুজটো, এই ত্ৰিভুজটোৰ অনুৰূপ বাহুৰ কেনেকৈ 2/3 গুণ হ'ল, সেইকাৰণে প্ৰথমতে মই লিখিম ইয়াত মানে ত্ৰিভুজটো। এতিয়া চোৱা, ইয়াত কি আছিলে, B2C ডেছ এই বাহুটো, ঠিক আছে, বা এই ৰেখাখণ্ডটো কাৰ সমান্তৰাল, B3Cৰ সমান্তৰাল, ঠিক আছে। তাৰ পাছত এই বস্তুটো লিখি দিব পাৰো অংকন মতে, ঠিক আছে। নেক্সট, যেহেতু এই ৰেখা দুডাল সমান্তৰাল, আমি থেলছৰ উপপাদ্য মতে আমি কি পাইছিলো, যদি এডাল ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ আৰু এডাল বাহু থাকে, যদি এটা ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰালকৈ আৰু এডাল বাহু থাকে, তেতিয়া কি হয়, আন দুটা বাহু একে অনুপাতত ভাগ কৰে। গতিকে সেই থেলছৰ উপপাদ্য মতে আমি লিখিব পাৰো BB2 divided by B2B3 ঠিক তেনেকৈ সমান অনুপাতত ভাগ কৰে। দ্যাট মিন্স BC dash divided by CC dash, ঠিক আছে। তাৰ পাছত কিন্তু BB2 এই বস্তুখিনি লিখিছো, BB2 divided by B2B3 ইকুৱেল টু কিমান লিখিব পাৰিম, ইয়াত কেইটা ভাগ আছে, বিৰ পৰা B2 লৈকে কেইটা ভাগ আছে, দুটা ভাগ আছে, এটা ভাগ দুটা ভাগ, অৰ্থাৎ লিখিব পাৰিম 2, আৰু B2ৰ পৰা B3 লৈকে কেইটা ভাগ আছে, এটা ভাগ, দ্যাট মিন্স আমি লিখিব পাৰিম 1। তাৰ পাছত এটাকে এইখিনি যদি 1 হয়, 2/1 হয়, এইখিনি BB2 divided by B2B3 equal to BC dash divided by CC dash, গতিকে এইখিনিও 2/1 হ'ব, আমি লিখিব পাৰিম BC dash divided by CC dash equal to 2/1, ঠিক আছে। এতিয়া চোৱা, ত্ৰিভুজ, আমি এই ত্ৰিভুজ দুটা পাইছিলো ন, এই ত্ৰিভুজ দুটাৰ পৰা আমি কি লিখিব পাৰিম, এতিয়া চোৱা, মই লিখিব পাৰিম এই ত্ৰিভুজ দুটাৰ পৰা, ঠিক আছে, ত্ৰিভুজ A dash B C dash আৰু ত্ৰিভুজ AB C, এই ত্ৰিভুজ দুটাত কি আছে, প্ৰথমতে মই লিখি ল'ম এই ত্ৰিভুজটোৰ অনুৰূপ ত্ৰিভুজ এইটো, গতিকে মই প্ৰথমতে ডাঙৰ বাহুটো লিখি ল'ম, সদায় ডাঙৰ বাহুটো লিখি ল'বা, অৰ্থাৎ BC আছে ডাঙৰ বাহুটো, গতিকে মই লিখি ল'ম BC ডিভাইড বাই কি লিখিম, এই সৰু বাহুটো কি আছে, BC ডেছ, ঠিক আছে, বা C প্ৰাইম। তাৰপিছত ইকুৱেল তোমালোকে তলে লিখি যাবা, মই এনেকৈ লিখি যাম, কথা লিখি যাম। এতিয়া নেক্সট পইণ্টত আমি কি লিখিব পাৰো, এই BC যে গঠন হৈছে, ইয়াত দুটা ভাগ আছে, BC দুটা ভাগ আছে, এটা হ'ল BC ডেছ আৰু এটা হৈছে CC ডেছ, গতিকে ভাঙি দিয়া BC ডেছ আমি এনেকৈ লিখিব পাৰো প্লাছ C ডেছ C, আমি এনেকৈ লিখিব পাৰো। তলত কি আছে, BC ডেছ, ইয়াক যদি আৰু ভাঙি দিওঁ তেতিয়াহ'লে BC ডেছ ডিভাইড বাই BC ডেছ, মাজত প্লাছ আছে, প্লাছ দিয়া, ইয়াত কি থাকিব CC ডেছ, নহয় C ডেছ C ডিভাইড বাই BC ডেছ। তাৰপাছত যদি আমি চাওঁ তেতিয়াহ'লে কি পাম, এইখিনি মানে 1
প্লাস BC ড্যাশ বাই BC ড্যাশ 1 ক্যান্সেল হৈ গেল 1 ইয়াত কি আছে সোয়া CC ড্যাশ ডিভাইড বাই BC ড্যাশ এটা সোয়া ইয়াত যদি আমি চাও ইয়াত BC ড্যাশ তলত আছে আৰু ইয়াত আছে ওপৰত ইয়াত আছে CC ড্যাশ এটো আছে ওপৰত ইয়াত আছে তলত ইয়াত আছে ওপৰত মানে কি বস্তু এইখিনি কি উল্টি আছে গতিকে মই এইখিনি বস্তু মই ইয়াত আছে 2/1 ইয়াত লিখি দিম 1/2 এতিয়া 1 প্লাস 1/2 কিমান হ'ব যদি লহাগু লৈ লওঁ মই সাইডত দেখুৱাই দিছো তোমালোকে ডাইৰেক্ট লিখি যাবা এনেকে যদি লিখি দিও তেতিয়ালে কি হ'ব তেতিয়ালে হ'ব 2 যদি লহাগু লৈ লওঁ a1 2 টাইমস ওপৰটোৰ লগত পূৰণ কৰিলে 2 তাৰ পাছত এই 2 1 টাইমস ওপৰটোৰ লগত পূৰণ কৰিলে 1 2 plus 1 কিমান হ'ব 3 ঠিক আছে 2 plus 1 কিমান হ'ব 3 আৰু তলত কিমান আছে 2 আমাৰ স্কেল ফেক্টৰটো কি আছে 2/3 3/2 নাই 2/3 আছে গতিকে মই ইয়াত ইমপ্লাইজ কৰিছো ইমপ্লাইজ কৰি মই লিখি দিম এই বস্তুখিনিকে উল্টাই দিম ঠিক আছে BC ড্যাশ ডিভাইড বাই কি আছে BC ওপৰত BC আছে তলত লৈ আহিছো BC ইকুৱেল টু BC এই BC ড্যাশ টো ওপৰলৈ লৈ গৈছো BC টো তললৈ লৈ আহিম তাৰ পাছত লিখি দিম ইয়াত আছে ইয়াত লিখিম 2/3 আৰু ইয়াত ইকুৱেশ্যন 1 এটা দি থোৱা ঠিক আছে ইকুৱেশ্যন 1 এটা দি থোৱা তাৰ পাছত মই এইখিনি মুছি দিম এইখিনি তোমালোকে লিখি লোৱা তাৰ পাছত অংকটো তাৰ পৰা এইখিনি দৰকাৰ হ'ব গতিকে তাত ইকুৱেশ্যন এটা 1 এটা দি থোৱা আৰু এইখিনি লিখি লোৱা এতিয়া ইয়াত কি কৈছে ইয়াৰ অনুৰূপ বাহুবোৰৰ হৈতে সদৃশ ঠিক আছে এতিয়া মই কি কৰিম এই ত্ৰিভুজটো যেটো ত্ৰিভুজ আমি অঙ্কন কৰি পালো আৰু প্ৰদত্ত ত্ৰিভুজটো সদৃশ কৰিম সদৃশ কৰি যদি দেখুৱাব পাৰো তেতিয়া আমি কৈ দিব পাৰিম এই বাহুবোৰৰ অনুপাতৰ হৈতে সদৃশ আৰু স্কেল ভেক্টৰটো দেখুৱাই দিম এই স্কেল ভেক্টৰটো তাত এনে মিলি যাব তে সোৱা প্ৰথমতে আমি লৈ লম এতিয়া যুক্তিযুক্তটো আকৌ নিলিখিবা এতিয়া এটো জাস্ট ওপৰত আছে এই যুক্তিযুক্তটা আকৌ নিলিখিবা এতিয়া ত্ৰিভুজ A dash B C dash আৰু ত্ৰিভুজ ABC এই ত্ৰিভুজ দুটাৰ আমি কি পাই আছো চোৱাচোন প্ৰথমতে পাই আছো এই ত্ৰিভুজ দুটাৰ এটো কোণ আৰু এটো কোণ একে কাৰণ অনুৰূপ কোণ ঠিক আছে মই প্ৰথমতে লিখিম এংগল A dash C dash B equal to AC B আৰু ইয়াত লিখিব পাৰিম অনুৰূপ কোণ ঠিক আছে তাৰ পাছত অনুৰূপ কোণ তাৰ পাছত চোৱা এই ডাঙৰ ত্ৰিভুজটোৰ কাৰণে B এটা কোণ আৰু সৰু ত্ৰিভুজটোৰ কাৰণে B এটা কোণ অৰ্থাৎ এই B টো দুয়োটা ত্ৰিভুজৰ কাৰণে সাধাৰণ কোণ গতিকে আমি লিখিব পাৰিম এংগল A dash B C dash equal to angle ABC আৰু ব্ৰেকেটত কি লিখিব পাৰিম সাধাৰণ কোণ বা উমৈহতীয়া কোণ ঠিক আছে সাধাৰণ কোণ নেক্সট আৰু সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত দুটা যদি আমি শৰ্ত পাই যাওঁ তেতিয়া হলে ত্ৰিভুজ দুটা সদৃশ বুলি আমি কৈ দিব পাৰিম এটাকে লিখিব পাৰিম এটাকে ত্ৰিভুজ A dash B C dash similar to triangle ABC আৰু শৰ্তটো কি হ'ব A শৰ্ত মতে ঠিক আছে তাৰ পাছত যিহেতু ত্ৰিভুজ দুটা সদৃশ গতিকে ইয়াৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সদৃশ গতিকে আমি লিখিব পাৰিম A dash অলপ ইফালে লিখিছো A dash B ডিভাইড বাই কি লিখিব পাৰিম প্ৰথমতে সৰু বাহুটো লিখিছো তলত কি লিখিম ডাঙৰ বাহুটো তলত লিখিম AB ঠিক আছে ইকুৱেল টু
তাৰ পাছত নেক্সট লিখিম এ ডাঙৰ বাহু এ সৰু বাহুটো ডিভাইড বাই ডাঙৰ বাহুটো অৰ্থাৎ এ ডেশ সি ডেশ ডিভাইড বাই লিখিম এ সি নেক্সট লিখিম বি সি ডেশ সৰু বাহুটো বি সি ডেশ ডিভাইড বাই ডাঙৰ বাহুটো কি আছে বি সি ঠিক আছে আৰু এ বি সি ডেশ ডিভাইড বাই বি সি আমি পাই থৈছো ইয়াত আগতে পাইছো বি সি ডেশ ডিভাইড বাই বি সি ইকুৱেল টু 2/3 গতিকে আমাৰ স্কেল ভেক্টৰটো মিলি গ'ল গতিকে ইমপ্লাইজ কৰি মই লিখিম ইমপ্লাইজ কৰি লিখিবা ডাইৰেক্ট ইয়াত লিখি নিদিবা আকৌ ইমপ্লাইজ কৰি লিখিবা এ ডেশ বি ডিভাইড বাই এ বি ইকুৱেল টু এ ডেশ সি ডেশ ডিভাইড বাই এ সি ইকুৱেল টু বি সি ডেশ ডিভাইড বাই বি সি এতিয়া কথাটো হ'ল এইখিনি বস্তু সেম বস্তুখিনি লিখিছো কিয় আকৌ এটো ইমপ্লাইজ কৰি লিখিব লাগে ইয়াত কিয় লিখিছো ইয়াত যেহেতু ত্ৰিভুজটা সদৃশ সেই কাৰণে লিখিছো ইয়াত আকৌ কি কৰিছো মই কি কৰিছো বি সি ডেল বাই বি সি টু স্কেল ফেক্টৰটো ইয়াত দি দিছো আমি যিখিনি পাইছিলো 2/3 আৰু ব্ৰ্যাকেটত লিখি দিম ইকুৱেশ্যন 1 ৰ পৰা ঠিক আছে এতিয়া তলত লিখি দিম গতিকে আমি লিখিব পাৰিম গতিকে ত্ৰিভুজ এ ডেশ বি সি ডেশৰ যোগ এ বি সি ত্ৰিভুজৰ বা ত্ৰিভুজ এ বি সিৰ অনুৰূপ বাহুৰ 2/3 গুণ ঠিক আছে 2/3 গুণ এইখিনিকে সমাপ্ত গতিকে লিখি লোৱা